বন্ধু বান্ধৱীসকল এয়া মই আহি আজি উপস্থিত হৈছোহি গাই নদী পাৰৰ এখন কৃষি ফাৰ্মত আৰু এই ফাৰ্মখনতেই আছে ষ্ট্ৰবেৰী খেতি আৰু বিহ জলকীয়াৰ খেতি আৰু প্ৰায় 10 বিঘা মাটিত 4জন কৃষকে এই খেতিখিনি কৰিছে। আপোনালোকক মই সকলোখিনি দেখাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। পশ্চিম আকাশত সৌৱা বেলিটি ডুবু বন্ধু বান্ধৱীসকল, মই আজি আহি উপস্থিত হৈছোহি গাই নদী পাৰৰ এখন কৃষি ফাৰ্মত। এই ফাৰ্মখনতে বীজ জলকীয়াৰ খেতি, ষ্ট্ৰবেৰী খেতি, তৰমুজৰ খেতি, মাকৈ খেতি আদি 4জন কৃষকে মিলি কৰিছে। আজি মই আপোনালোকক এই সকলোখিনি দেখাই যাম। মানিমুনি বন্ধু বান্ধৱীসকল, এয়া চাওক আপোনালোকে মানিমুনি শাক আমাক কৃষি ফাৰ্মখনৰ পৰা যথেষ্টখিনি মানিমুনি শাক খাবৰ কাৰণে তেখেতলোকে দি পঠাইছিলে। এয়া আপোনালোকে দেখিছে ষ্ট্ৰবেৰী খেতি, তেওঁলোকে ইতিমধ্যে বহুখিনি ইয়াৰ পৰা বিক্ৰী কৰিলোঁ বুলি জনাইছে। তথাপি কালি আৰু আজি যথেষ্টখিনি তেওঁলোকে ইয়াৰ পৰা ছিঙিলে। এয়া হৈছে বন্ধুসকল ষ্ট্ৰবেৰী, আপোনালোকে দেখিছে। অৱশ্যে এই ষ্ট্ৰবেৰী কালি আৰু আজি যথেষ্টখিনি ছিঙিলে বুলি কৈছে। তথাপি যিখিনি ষ্ট্ৰবেৰী লাগি আছে আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ। ষ্ট্ৰবেৰী আপোনালোকক মই দেখাইছোঁ, এয়া চাওক ষ্ট্ৰবেৰী। এয়া ফাৰ্মখনত এয়া বীজ জলকীয়া খেতি, ষ্ট্ৰবেৰী খেতি আৰু তেওঁলোকে মাকৈ খেতি কৰিছে। আৰু তেওঁলোকে কৰিছিলে তৰমুজটো বৰ সফল নহ'লে, কিন্তু তেওঁলোকে এই বীজ জলকীয়া খেতিটো গুৰুত্ব দিছে আৰু এই খেতিটোৰে তেওঁলোকে বিদেশলৈও ইয়াৰ পৰা ৰপ্তানি হৈছে। বীজ জলকীয়া ভূটানলৈ ছাপ্লাই দিছে। দাদা, আপোনালোকে ইয়াত কি খেতি কৰিছে আৰু কিমান বিঘা মাটি খেতি কৰিছে আৰু কিমান বছৰমানৰ পৰা এই খেতিটো আৰম্ভ কৰিছে? প্ৰথম মানে ক'বলৈ গ'লে আমি আজি বীজ জলকীয়াটোৰ পৰা 7 বছৰমানৰ পৰা আমি জড়িত দেই। তাৰমানে কম বেছি পৰিমাণত এই বছৰহে আমি অলপ মানে বহল ভিত্তিত মানে কৰিলোঁ। তাৰমানে 9.5 বিঘা পুলি ৰুইছোঁ, 9.5 বিঘাত 22,000 পুলি তাৰমানে বীজ জলকীয়া পুলি। আৰু এতিয়া আমি শেহতীয়াকৈ আৰু 15,000 পুলি এটা মানে ৰুম বুলি পুলি মানে হেৰি কৰি আছোঁ, পচাই আছোঁ আনি কিনি। আৰু অন্য খেতি ধৰি লওক মানে গাজৰ কৰিছিলোঁ, আলু কৰিছিলোঁ, তাৰপৰা মচুৰ দালি কৰিছিলোঁ, মচুৰ দালিটো উঠাই লৈ গ'লোঁ মানে। আৰু গোমধান এয়া তোমালোকে দেখিছা, গোমধান কৰিলোঁ। ষ্ট্ৰবেৰী কৰিলোঁ 350 জোপামান, টেষ্টটো কৰি চাইছোঁ আৰু তাৰমানে মানে আছেনে ভৱিষ্যতে? মানে আমি এইবছৰটো চাই লওঁ কি অহা বছৰলৈ আমি প্ৰায় 30 বিঘা টাৰ্গেট মানে ল'ম বুলি ভাবি আছোঁ। এতিয়াৰ পৰা তাৰমানে কল্পনা কৰি আছোঁ তাৰমানে দেই। তাৰমানে এতিয়া এই দেখিছে গ্ৰীণ হাউচ বনাইছোঁ মানে পুলিৰ কাৰণে। মই পুলিটো আমি ইয়াতে বনাম বুলি চিন্তা চৰ্চা কৰি আছোঁ। এই বৰ্তমান যিখিনি পুলি এইখিনি বাহিৰৰ পৰা আহিছে? এইখিনি শিৱসাগৰৰ পৰা আহিছে। শিৱসাগৰৰ পৰা আহিছে ন? এই পাৰ পুলি কেনেকৈ লয়? পাৰ পুলি আমি 100 টকাকৈ আনিছোঁ তাৰ পৰা। হয়, প্ৰায় ধৰি লওক তাত 2 টকা 70 পইচামানকৈ, নহয় 2 টকা 20 পইচামানকৈ পৰি আনি গাড়ী ভাড়া আছে 250 টকা পৰি গৈছে তাৰমানে। 250 টকা পৰি গৈছে, আনিবলৈ যাব লাগেতো তাৰ। হয়। আৰু এই যিখিনি আপোনালোকে খেতি কৰা মাটি, এই মাটিখিনিতো আপোনাৰ গাই নদী পাৰৰ, যিহেতু গাই নদী মানে এইখিনি মই আগমান নিজৰে মাটি আছিলে। তাৰমানে এইবছৰ ভাবিলোঁ কি এনে কৰিলে কি হ'ব, গতিকে হাবি চাবি কাটি অলপ জলকীয়াকৈ লগাই চাওঁ নেকি বোলো। হয়, সেইটোকে ভাবা। যোৱা বছৰ তাৰ অলপ দাম চাইটো আমি লগাই পালোঁ। হয়, যোৱা বছৰ আমি 1200 জোপা ৰুই কিনি যোৱা বছৰৰ মাৰ্কেটটো নাছিলে, তথাপি 45,000 টকা পালোঁ মানে 23 পাতি 1200 বুলি মাত্ৰ আমি। হয়, 45,000 টকা পাই যেতিয়া পালোঁ নহয় বুলি, সেইটো খেতিতহে লাভ আছে বুলি কয়। এবছৰ মানে অকণমান সৰহীয়াকৈ তাৰমানে চিন্তা চৰ্চা এটা কৰিলোঁ। এই মাটিখিনিতো আপোনাৰ বাৰিষা সময়ত পানী হয়? পানী হ'ব, এইটো আমাৰ জেঠ মাহলৈকে পানী নহয়। জেঠ মাহত খেতি উঠি যাব আমাৰ এইটো। জেঠলৈকে মানে সৰু হ'বগৈতো। হয়। এতিয়া মোটামুটি আৰু 2 মাহ ছিঙিবলৈ পাম আৰু।
অঁ আপোনালোকৰ এতিয়া কিমানজনে আছে জড়িত? 4জন আছে, মোৰ ভতিজা 4জন আছে তাৰমানে। অঁ আপুনি মেইন মানে গুৰি মানে মেইন বুলি নকওঁ তাৰমানে, চব সিহঁতিয়ে হেৰি কৰে আৰু তাৰমানে কি মানে কৰি থাকে, ক'ত কি ঔষধ পাতি দিব লাগে চব দেখাই মেলি থৈ যায়। হাজিৰা মানুহ মানে থাকে মোৰ লগত, কেতিয়াবা 2-3টাও থাকে, কেতিয়াবা এটাও থাকে নাই, এনেকুৱা আৰু তাৰমানে সিহঁতি আহি পিনি এবাৰ চাইহি আৰু মানে। এই যে খেতিটো কৰিছে, এই খেতিৰ ফলখিনি আপোনালোকে ফচলখিনি মানে মাৰ্কেটটো বজাৰটো ক'ত পাইছে বা কেনেকৈ? বজাৰটো মানে আমি হেৰি আমাৰ এই ভতিজাটোৱে মানে কিবা ভূটানৰ কোম্পানী এটা আছে মানে ভূটানত, এই মানে ভূটানৰ কিবা কোম্পানী এটাৰ লগত কথা পাতি পিনি মানে বস্তুটো পঠিয়াই আছে তাৰমানে। এতিয়া সদ্যহতে 35মান পঠিয়ালে সেইদিনাখনি। আৰু মানে কি কথা, আৰু আটাইতকৈ ভাল খবৰ কি আমাৰ ধেমাজি জিলাত মানে ইহঁতৰ এটা গোট এটা আছে, 80 বিঘা মাটি ভোট জলকীয়া খেতি কৰিছে তাৰমানে সিহঁতি। এই গোটেইখিনি আপোনাৰ লগ লাগি কিনি চব ভূটানত পঠাব মানে এইটো তাৰমানে। সেইটো এটা বিৰাট ভাল খবৰ মানে আমাৰ ধেমাজিবাসীৰ কাৰণে বা আমাৰ উঠি অহা যুৱক যুৱতীৰ কাৰণে বহুত এটা ভাল খবৰ এইখিনি। আগতে আমি মাৰ্কেটটো পোৱা নাছিলোঁ মানে, এবছৰ মাৰ্কেটটো পাই গ'লোঁ মানে। এতিয়া কোম্পানীৰ পৰা ফোন কৰিয়ে থাকে মানে আমাক, জলকীয়া হৈছে নাই, জলকীয়া হৈছে নাই। আমি মানে জলকীয়া অলপ চলপ ছিঙি হোৱাটছএপত দি দিওঁ মানে, দেখি পায়। এতিয়াতো 500 টকা কেজিকৈ আমি প্ৰায় 35 কেজিমান জলকীয়া দিলোঁ দেই। আৰু এতিয়া লাগি আছে, আপোনালোকেও দেখিছে ফুলি কিমান আহিছে। ধৰি লওক আমি মেক্সিমাম মানে এতিয়া বতৰৰ ওপৰত কথা ইমানটো ক'বলৈও মই অকণমান টান লাগিছে তাৰমানে, কাৰণ একেবাৰে কম হ'লেও আমি 15মান পাম বুলি তাৰমানে ভাবি আছোঁ। 15 লাখ তাৰমানে 22,000 জোপা জলকীয়াত তোমাৰ এজোপাত 100 টকাকৈ আহিলেওচোন ইমানখিনি পইচা আহে। সেইখিনি মানে আশা এটা কৰিছোঁ আৰু মানে মনৰ কল্পনা, বতৰে হয়তো নিদিব পাৰে এইখিনি কৰিবৰ কাৰণে। ষ্ট্ৰবেৰী খেতিটো এয়া প্ৰথম কৰিছে নে? নহয়, এবাৰ এতিয়া 2 বছৰ হ'ল। যোৱা বছৰ এনেই টেষ্ট কৰি চাইছিলোঁ, এবছৰ অলপ মানে বেছি। যোৱা বছৰ 100 জোপা ৰুইছিলোঁ, এবাৰ 350 জোপা কৰিলোঁ মানে। আৰু তৰমুজৰো খেতি দেখিলোঁ। তৰমুজৰ মানে সিমান ভাল নহ'লে তাৰমানে, তৰমুজৰটো পানী অকণমান অসুবিধা পালে, তৰমুজটোত আমি সিমান লাভৱান হ'ব নোৱাৰিলোঁ। মই সিমানটো নাযাওঁ বাৰু, আমাৰ যে ভতিজাটো ভৱেন আৰু মোৰ লগত 3জন ভতিজা আছে তাৰমানে, চব তেওঁলোকে কৰে মানে, আনি দিয়ে বস্তুবিলাক এনেকৈ কৰিব লাগে। আৰু তাৰমানে মই মানে কৰোঁহে হৈ থাকে মানে, আৰু সিহঁতিও থাকে।